আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? ৰাতিপুৱাৰ কামটো কৰি ল'লোঁ, মানে মোৰ খোজ কঢ়া কামটো কৰি মেলি পেহী এগৰাকী ঘৰলৈ ভাত খোৱাৰ নিমন্ত্ৰণ দিছিলে, তালৈ গ'লোঁ। এই আম্মাক সিহঁতৰ ল'ৰাটোৱে ধৰি লৈ গৈছে আৰু এওঁ গেট মাৰি আছিলে, তাকে অকণমান আপোনালোকক দেখুৱাওঁ। আৰু পেহীহঁতৰ ঘৰৰ আগফালৰ ভিউটো দেখিছেনে, ইমান ধুনীয়া গ্ৰীনেৰী। তাৰপাছতে আমি ভাত খালোঁ, পেহীয়ে যোগাৰ কৰি থোৱা। একদম আমি গৈয়ে লগালগ ভাত খালোঁ। এই আম্মাক ক'লোঁ অকণমান আহক ভিডিঅ'ত ওলাওক, তাকে হাঁহিছে। আৰু এয়া আমাৰ পোৱালিটো নোলাই, পেহী ল'ৰাটো, সি লাজ কৰিছে, তাক মনে মনে ল'লোঁ। আৰু এয়া খাৰ খালোঁ যোৱাকালি, যিহেতুকে বহাগত পচলা খাব লাগে, আমি খোৱা হোৱা নাছিলে, পেহীয়ে মাতিলে, আমি গৈ তাতে আজি দুপৰীয়া সাজ খালোঁ। তাৰপিছত মেখেলা চাদৰ পিন্ধিলোঁ। আৰু এয়া দেখিছে নহয়, এগৰাকীকৈ আহি আছে, এয়া আমাৰ আত্মসহায়ক গোটৰ মহিলাসকল। আৰু আমি গোটেইখিনিয়ে গোল মিটিং কৰিলোঁ। তাৰপাছতে গ্ৰুপ ফটো এখন ল'লোঁ, চবেই আজি ধুনীয়াকৈ সাজি আহিছিল। আশা কৰোঁ আজি মিনি ব্লগটো চাই আপোনালোকে ভাল পালে। তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, আপোনালোক ভালে থাকক।